কাৰ্ডম নমস্কাৰ মই চন্দ্ৰ সিং ৰংপি সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক মই স্বাগতম জনাইছোঁ এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকাত বৰলাংফেৰত আচলতে বৰলাংফেৰ যি ৰেলৱে ট্ৰেক আছে ৰেলৱে ট্ৰেকৰ সিপাৰে প্ৰায় 30খনতকৈ অধিক গাঁও আছে য'ত নেকি আজি পৰ্যন্ত এম্বুলেন্স এখন গৈ পোৱা নাই আৰু এই কিহৰ কাৰণে গৈ পোৱা নাই এই বিশেষ যি আমি বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে আজি আমি ইয়াত উপস্থিত আছোঁ আৰু আমি আহি ইয়াত জানিব পাৰিছোঁ যে যি ৰেলৱে ট্ৰেক আছে ৰেলৱে ট্ৰেকখনৰ যি সুব্যৱস্থা যাতায়াতৰ যি সুব্যৱস্থা নথকাৰ কাৰণে ইয়াত 30খনতকৈ অধিক গাঁৱৰ ৰাইজে আজি পৰ্যন্ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কিন্তু এইখিনিতে আমি ক'ব লাগিব কাৰ্বি আংলঙত যি পৰিৱৰ্তন আৰু উন্নয়ন শ্লোগানেৰে যি গঠন হোৱা চৰকাৰ অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেওঁলোকে বিশেষ তেওঁলোকৰ সভাত তেওঁলোকে কৈ আহিছে যে কাৰ্বি আংলঙত এতিয়া বহুত উন্নতি হৈছে এটা বহুত পৰিৱৰ্তন হৈছে হয় কিছু ক্ষেত্ৰত উন্নয়ন হ'ব পাৰে কিন্তু আজি পৰ্যন্ত বৰলাংফেৰ ৰাইজৰ বাবে কিন্তু আজি কোনো ধৰণৰ উন্নতি হোৱা নাই বুলি আমি ইয়াত আহি দেখিবলৈ পোৱা গৈছে কিহৰ কাৰণে আপোনাৰ বৰলাংফেৰৰ ৰাইজে যি মূল সংযোগী পথ এটা ডিফু হওক লামডিং হওক বা নগাঁও গুৱাহাটী যিকোনো ঠাইলৈ যাবৰ কাৰণে যি মূল সংযোগী পথ এই মূল সংযোগী পথটো হৈছে ৰেলৱে ট্ৰেক আছে আৰু এই ৰেলৱে ট্ৰেকটো তেওঁলোকে পাৰ হৈহে তেওঁলোকে যিকোনো ঠাইত হয় তেওঁলোকে ডিফুতে হওক কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ যদি তেওঁলোকৰ সমস্যা লৈ যদি তেওঁলোকে যাবলগীয়াও যদি হয় তেওঁলোকে এই ৰেলৱে ট্ৰেকৰ জৰিয়তেহে তেওঁলোকে যাতায়াত তেওঁলোকে ক্ৰছিং কৰিব লাগিব কিন্তু আৰু এইখিনিতে আৰু ক'ব লাগিব ইয়াত আহি ইয়াত বিভিন্ন বয়সস্থ ব্যক্তিসকলৰ লগত আমি মত বিনিময় কৰি জানিব পাৰিছোঁ যে এই 30খন গাঁৱত কিন্তু আজি পৰ্যন্ত এই যি ৰেলৱে ট্ৰেক আপোনালোকে দেখি আছে এই ৰেলৱে ট্ৰেকৰ ইপাৰে কিন্তু আজি পৰ্যন্ত এম্বুলেন্স এখন কিন্তু অহা নাই আৰু আমি দেখিবলৈ পোৱা গৈছে যে ইয়াত বিভিন্ন ৰাইজে ইয়াত কিন্তু তেওঁলোকৰ যি যাতায়াতৰ ব্যৱস্থা আচলতে ইয়াৰ আগতে এই যি ৰেলৱে ক্ৰছিঙৰ যি ইয়াত ব্যৱস্থা আছিলে আচলতে ইয়াত আচলতে নীতি নিয়মৰ বাহিৰত হ'লেও কিন্তু এই মূল সংযোগী পথেৰে তেওঁলোকে অহা যোৱা কৰি আছিলে কিন্তু বিগত সময়ত আচলতে ইয়াত বাইক এক্সিডেণ্ট হোৱাৰ কাৰণে তেওঁলোকে এই যি ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ এই যিটো ট্ৰেক ক্ৰছিং যিটো ব্যৱস্থা তাৰমানে ইয়াত তেওঁলোকে বন্ধ কৰি দিয়া হৈছে আৰু ইয়াত আহি আমি জানিব পাৰিছোঁ যে বিগত সময়ত বহুবাৰ ইয়াত বৰলাংফেৰ ৰাইজৰ যি 30খনতকৈ অধিক ৰাইজ আছে সেই ৰাইজসকলে অহা যোৱা সুব্যৱস্থা নথকাৰ কাৰণে এই ৰেলৱে ট্ৰেকত বিভিন্ন সময়ত এক্সিডেণ্ট হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত বিভিন্ন সময়ত মৃত্যু সাৱটিবলগীয়া হৈছে আৰু ইয়াৰ লগতে বিভিন্ন মানুহে এতিয়া যি স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা তেওঁলোকে যি মেডিকেললৈ যোৱাৰ যি সুব্যৱস্থা হওক তেওঁলোকে ব্যৱস্থা নথকাৰ কাৰণে তেওঁলোকে ইয়াত ৰেল আহি থকাৰ সময়ত তেওঁলোকে যিমান ইমাৰ্জেঞ্চি বা তেওঁলোকৰ বেমাৰ থাকিলেও ইয়াত ৰখি থাকিবলগীয়া হয় ভাল ব্যৱস্থা নথকাৰ কাৰণে কিন্তু তাৰোপৰি এতিয়া ডাঙৰ সমস্যা হৈছে যে ৰেলৱে ডিপাৰ্টমেণ্টে আচলতে এই যি আপোনালোকে দেখি পাইছে এইটো বন্ধ কৰি দিয়া হৈছে কিন্তু এই ৰাস্তাৰ জৰিয়তে যদি তেওঁলোকে অহা যোৱা নকৰে তেনেহ'লে তেওঁলোকে কোনো ধৰণৰ এটা মানে ব্যৱস্থা নহ'ব তেওঁলোকে যাতায়াতৰ কাৰণে সেয়েহে মই আচলতে ইয়াৰ স্থানীয় ৰাইজসকলৰ লগত কথা পাতিম তেওঁলোকৰ সমস্যা আচলতে কেনেকুৱা ধৰণৰ সমস্যা তেওঁলোকে সন্মুখীন হৈ আহিছে আৰু তেওঁলোকে কেতিয়াৰ পৰা এই সমস্যাবোৰ সন্মুখীন হৈ আহিছে আচলতে আমি আৰু ক'ব লাগিব এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিহেতু নেকি বিভিন্ন সময়ত বিভিন্ন সভাত তেওঁলোকে কৈ আহিছে যে তেওঁলোকে নিজকে দাবী কৰিছে যে কাৰ্বি আংলং এতিয়া উন্নয়ন আৰু পৰিৱৰ্তন হৈছে বুলি সঁচাকৈয়ে বৰলাংফেৰ ৰাইজৰ বাবে উন্নয়ন হৈছে নেকি বা বৰলাংফেৰ ৰাইজৰ বাবে পৰিৱৰ্তন হৈছে নেকি সেই বিষয়ে আপোনালোকক আমি সম্পূৰ্ণভাৱে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ স্থানীয় ৰাইজৰ দুই এজনৰ লগত আমি কথা পাতিবলৈ এতিয়া চেষ্টা কৰিম মোৰ সৈতে এতিয়া ইয়াত চৰকাৰী গাঁওবুঢ়া এগৰাকী আছে তেওঁৰ সৈতে মই কথা পাতিবলৈ বিচাৰিম আচলতে ইয়াৰ ৰাইজৰ সমস্যাবিলাক কেনেকুৱা আচলতে আজি আহি ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি 30খন অধিক ৰাইজে আহি ইয়াত আজি যি সমাগত হ'বলগীয়া হৈছে ইয়াৰ বিষয়ে মই জানিবলৈ বিচাৰিম আপোনাক প্ৰথমতে মই নমস্কাৰ জনাইছোঁ আপোনাৰ পৰা আমি জানিব বিচাৰিম যে আপোনালোকে আজি ইয়াত এই ৰেলৱে যি ট্ৰেক আছে ৰেলৱে ট্ৰেকত আজি আপোনালোকে ৰাইজে গোট খাই কিহৰ কাৰণে আপোনালোকে ইয়াত আহিবলগীয়া আছে অলপ তাৰ বিষয়ে আপুনি বিতংকৈ ক'ব নেকি কাৰ্ডম ছাৰ কথাটো এনেকুৱা হৈছে মই নামৰ দাৰ্চিং ৰংহি ইয়াত বৰলাংফেৰ চৰকাৰী গাঁওবুঢ়া হয় এই চব আহা মানুহ চব আমাৰ এলেকা মানুহ গতিকে আমাৰ ইয়াত ইমান মানুহবিলাক ইয়াত ক'ত খায় ইয়াত উপস্থিত হৈ আছে বহুত দৰকাৰী কাৰণ ইয়াত আমি কিমান বছৰৰ পৰা ইয়াত 50-60 বছৰ হৈ পেলাই ইয়াত আমি থাকি আছোঁ এতিয়ালৈকে চৰকাৰ একো ব্যৱস্থা কৰা নাই ইয়াত আমাৰ লগত বৰলাংফেৰটো এতিয়া অধীনত ইয়াত কিবা স্কটাৰ কিবা ইয়াত এক্সিডেণ্ট হয় বুলি ইয়াত গতিকে এতিয়াও আকৌ এফালে আকৌ
খুঁটা দিয়া হ'ল খুঁটা দিয়া কৰকে এতিয়াতো চাইকেলো যাব নোৱাৰে মানুহ পাৰ কৰা বহুত কষ্ট মষ্ট কৰি মানুহ পাৰ কৰিবলৈ হাত খালী হ'লে দিগদাৰী হৈ আছে এই গতিকে এতিয়া ৰিপৰ্টাৰবিলাক আহি মই আমাৰ খুব ভাল পাইছোঁ সেইকাৰণে সেই ৰিপৰ্টটো আমি চৰকাৰৰ লগত জানিবলগীয়া আমাৰ অধিকাৰ হয় এইখিনিতে মই এটা কথা সুধিব বিচাৰিম যিহেতু নেকি ইয়াত ৰেলৱে ট্ৰেকটো বন্ধ হৈ থকা আমি দেখিবলৈ পাইছোঁ আৰু যদি কাৰোবাৰ বেমাৰ হয় বা এম্বুলেঞ্চ যদি আনিবলগীয়া হয় আপোনালোকৰ যি মানে ৰোগীসকলক আপোনালোকে অনা নিয়াৰ ব্যৱস্থাটো কেনেকৈ আপোনালোকে কৰে অন্যান্য ব্যৱস্থাটো আমাৰ ইয়াত মানুহ যদি কিবা বেমাৰ আজাৰ হয় কেতিয়াবা মৰা হয় এতিয়া আমি মানুহ টাঙি বুকি পাৰ কৰিব লাগিব যদি ৰেল যদি ৰখা যায় আমি ইয়াত 1 ঘণ্টা 2 ঘণ্টা আকৌ থাকিবলগীয়া হ'ল ইমান কষ্ট হৈ যায় আমি এই গতিকে সেই ৰেল ব্লক কৰি কাৰণে আমাৰবিলাক বহুত মানে ইয়াত বৰলাংফেৰ থকা ৰাইজবিলাক বহুত দিগদাৰী হৈ আছে বহুত ডাঙৰ কথা এইটো প্ৰব্লেমটো চৰকাৰ এতিয়া ইমিডিয়েটলি কৰিব লাগিব সোনকালে কৰিব লাগিব আমাৰ EMCM লগত কাৰ্বি আংলঙৰ নেতাবিলাক লগত আমাৰ লগতো খেলবি নকৰে একো জ্ঞান নিদিয়ে কিন্তু ইলেকশ্যন আহিলে সেইবিলাকতো ভোট কৰি আহিব দিন আহি থাকিব আসাম চিফ মিনিষ্টাৰো আহে ইয়াতে ইলেকশ্যন সময়তে এই গতিকে সেইবিলাক কামটো ইয়াত আমাৰ বৰলাংফাৰ সুবিধাটো একো কাম নকৰে সেইটো কথা আমি অনুৰোধ কৰি আছোঁ কাৰ্ডম বিগত ইলেকশ্যনত ইয়াত যিহেতু নেকি আপুনি উল্লেখ কৰিছে যে ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নেতৃবৃন্দসকল তেওঁলোকে ইয়াত আহি বিভিন্ন সময়ত ৰাইজক ইয়াত প্ৰতিশ্ৰুতি দি গৈছে যে বৰলাংফেৰ উন্নয়নৰ হকে তো এই সন্দৰ্ভত এতিয়া কিন্তু আজি আপোনালোকৰ মানুহৰ গাঁও এখনত উন্নয়ন হৈছে নে নাই বুলি যদি আমি চাবলৈ যাওঁ মূল কথাটো হৈছে ৰাস্তাৰ সুব্যৱস্থা কিন্তু আজি পৰ্যন্ত ইয়াত ৰেলৱে ট্ৰেক থকাৰ কাৰণে যি আপোনালোকে সুব্যৱস্থা পোৱা নাই আপোনালোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক বা ৰেলৱে ডিপাৰ্টমেণ্টক হওক আপোনালোকে কি অনুৰোধ কৰিব বিচাৰে এতিয়ালৈকে সেইবিলাক একো কথা নাই আমাৰবিলাক লগতো এইটো কৰিম বুলি কোৱা নাই নকৰে কৰা নাই একো কৰা নাই চুপচাপ কৰি ইয়াত ৰাস্তা ব্লক কৰি দিছোঁ ইমানেই আৰু ৰাইজতো আমাৰ সোনকালে একেবাৰে পটাপট এতিয়া কষ্ট পাই হৈ আছে আৰু দিগদাৰ পাই হৈ আছে তাৰপিছতে এতিয়া সোনকালে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল EM হওক CM হওক MP হওক সোনকালে আমাৰবিলাক লগত চাহিত কৰিব লাগিব মদত কৰিব লাগিব সহায় কৰিব লাগিব ইমিডিয়েটলি সোনকালে আমাৰবিলাক লগত আহি ৰাইজৰ লগত আলোচনা কৰি তাৰপিছত আপোনাৰবিলাক নেতা হ'ব মিনিষ্টাৰ হ'ব তাৰপিছতে কাম হৈ যাব আপোনাৰবিলাক হয় ঠিক আছে আৰু ইয়াত এখন গাঁৱৰে হয় বৰলাংফেৰৰ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি আজি সমাগত হৈছে যি ইয়াত ৰেলৱে ট্ৰেক আপোনালোকে দেখি পাইছে আচলতে এই ৰেলৱে ট্ৰেক ইপাৰে যদি আমি সিপাৰে যাওঁ তেনেহ'লে ইয়াত প্ৰায় মই ইতিমধ্যে উল্লেখ কৰিছোঁ 30খনতকৈ অধিক গাঁও আছে সেই ৰাইজে কিন্তু বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীয়ে হওক বা ৰোগীসকলে যদি হস্পিটেলত নিবলগীয়া হয় যদি ট্ৰেইন ক্ৰছিঙৰ সময়ত তেওঁলোকে ইয়াতে ৰখি থাকিবলগীয়া হয় যাৰ কাৰণে নেকি তেওঁলোকে কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকে মৃত্যু খাবতিবলগীয়া হয় আৰু এনেকুৱা নহয় যে ইয়াত ক্ৰছিং কৰি থকাৰ সময়ত কেতিয়াবা ইয়াত এক্সিডেণ্ট বিভিন্ন সময়ত আমি দেখিবলৈ পোৱা গৈছে আৰু ইয়াত ৰাইজ আছে মোৰ সৈতে তেওঁলোকৰ সৈতে আচলতে তেওঁলোকে কি অসুবিধাৰ সন্মুখীন হৈ আহিছে তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম হয় মোৰ সৈতে আন এগৰাকী চৰকাৰী গাঁওবুঢ়া আছে য'ত বৰলাংফেৰৰ প্ৰতিনিধিত্ব কৰি আছে আৰু তেওঁৰ সৈতে আমি কথা পাতিম আচলতে এই যি ৰেলৱে ট্ৰেক ক্ৰছিঙৰ যি সুব্যৱস্থা নথকাৰ কাৰণে ইয়াৰ ৰাইজে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই বিষয়ে মই বিতংভাৱে জানিবলৈ চেষ্টা কৰিম মোৰ সৈতে চৰকাৰী গাঁওবুঢ়া আছে পুনৰ আপোনাক আমাৰ নৰ্থ ইষ্ট কাৰ্বি লাইফলৈ কাৰ্ডম জনাইছোঁ আপোনাৰ পৰা মই জানিব বিচাৰিম যে আচলতে ইয়াত আজি ৰাইজ কিহৰ কাৰণে গোট খাবলগীয়া হৈছে আৰু এই যি ৰেলৱে ট্ৰেক যি মানে ক্লছিং হৈ আছে ৰাস্তা বন্ধ কৰি থোৱা হৈছে তাৰ বিষয়ে আপুনি কি ক'ব আমাৰ ইয়াত বৰলাংফাৰ পাখি আমাৰ বৰলাংফাৰ বৰ্তমান ইয়াত এতিয়া আপোনাৰ 100 বছৰমান হৈ গ'ল বৰলাংফাৰ থকাটো এতিয়ালৈকে আমাৰ ইয়াৰ বৰলাংফাৰ পৰা মেইন ৰোড আছে আপোনাৰ 10 কিলোমিটাৰ আৰু এইটো মাজত আমি এইটো ৰেল ট্ৰেকটো পাৰ কৰিবৰ কাৰণে এতিয়ালৈকে কোনো ৰেল ডিপাৰ্টমেণ্ট আমালোকক এইটো পাব্লিকক মানে সুবিধা দিয়া নাই আমাৰ এইফালে প্ৰায় গাঁও আছে আপোনাৰ 35-37খন গাঁও আছে এইবিলাক মানুহ আপোনাৰ কোনো ডাক্তৰৰ সুবিধা নাপায় কোনো স্কুলৰ সুবিধা নাপায় আমাৰ স্কুল আছে আপোনাৰ লেণ্ড বাৰত ME আছে LP আছে হাই স্কুল আছে ল'ৰা ছোৱালী ফালে পাৰ কৰিবলগীয়া হয় এতিয়া বৰ্তমান যেনে তেনে পাৰ কৰে এতিয়া এইটো কালি পৰে খুঁটাও কাঢ়ি দিছে এতিয়া মানুহ পাৰ হ'ব নোৱাৰে এতিয়া ৰাইজৰ দেখা পাই আছে এইটো বিষয়ে আমাৰ লগত ইয়াত ৰাইজক গোট খাবলগীয়া হৈছে আৰু আমাৰ ইয়াত হৈছে আমাৰ ইলেকশ্যন টাইমত আমাৰ MP MLA MSC মানে হাজিৰ হৈ যায় ভোট বিচাৰিবৰ কাৰণে তেতিয়া ভোট পাব তেতিয়া আমাৰ লগত সিহঁতক বিচাৰি নাপায় কোনো আমাৰ বৰলাংফাৰ পাখিৰ কাৰণে কোনো গুৰুত্ব নিদিয়ে সিহঁতে এতিয়া আমাৰ ৰেল কোম্পানী বা চেণ্টাৰ চৰকাৰৰ লগত আমি আপত্তি কৰি আছোঁ আমাৰ অতি সোনকালে আমাৰ পাব্লিক কাৰণে এটা সুবিধা দিয়ক আমাক লাগে সুবিধা
এইটো কেইদিন আগত আমাৰ ইয়াত একজন বেমাৰী আপোনাৰ এইফালে ল'ম ক'লে আমি কোনো সুবিধা নাই আৰু এম্বুলেঞ্চ ৰাস্তা নাই এইফালে এম্বুলেঞ্চ যাব নোৱাৰে কিবা মানুহ বেমাৰ হ'লে ডেলিভাৰী বেমাৰ হ'লেও যিকোনো বেমাৰ ধৰণৰ আমি এই মানুহটো বুকি পেলাই ৰেল দলত আপোনাৰ বাৰ হৈ যাবলগীয়া হয় কেতিয়াবা তাতেতো আমি বহুত ৰিক্স হৈ যায় এইটো কাৰণে আমি ৰেল কোম্পানীৰ লগত এই অনুৰোধ অধিক সোনকালে আমাৰ ৰাইজৰ কাৰণে এইফালে অভাৰ ব্ৰিজ বা আণ্ডাৰগ্ৰাউণ্ড এটা মানে সুবিধা দিয়ক চেণ্ট্ৰেল চৰকাৰ আৰু ৰেল কোম্পানীৰ লগত মই বাৰ অনুৰোধ কৰিছোঁ এইটো আমাৰ অধিক সোনকালে মানে হেৰি কৰি দিয়ক মানে সুবিধা দিয়ক আমাৰ এইফালে এম্বুলেঞ্চ আছে আপোনাৰ লেণ্ড পাৰত এই লেণ্ড পাৰ কৰোঁতে আমি 1.5 ঘণ্টা 2 ঘণ্টা লাগি যায় তাতে মানুহতো আপোনাৰ মৃত্যু হৈ যাব পাৰে মৃত্যু খাটিব পাৰে এইটোতো চিন্তা কৰিব লাগে এইবিলাকেও চিন্তা নকৰে আমাৰ চেণ্ট্ৰেল চৰকাৰে বা ৰেল কোম্পানীয়ে এইবিলাকো অলপ চিন্তা কৰিবলগীয়া আছে সিহঁতে চিন্তা কৰা নাই হয় এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ যে যি ৰেলৱে ট্ৰেক এতিয়া বন্ধ কৰি থোৱা হৈছে যাৰ কাৰণে নেকি আপোনালোকে বিভিন্ন সময়ত অহা যোৱা অসুবিধা হৈছে এইখিনিতে কিন্তু মই জানিব পাৰিছোঁ যে ইয়াত বিভিন্ন সময়ত কিন্তু ইয়াত যাতায়াত এইটো যি মানে ক্ৰছিঙৰ সুব্যৱস্থা নথকাৰ কাৰণে বিভিন্ন সময়ত ইয়াত এক্সিডেণ্ট হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু বিভিন্ন মানুহে ইয়াত মানে মৃত্যুক সাৱটিবলগীয়া হৈছে কি ক'ব আপুনি এইটোৱে কৈছোঁ মই ভাবিছোঁ এইটোৰ কাৰণে আপোনাৰ এনেকৈ বাৰ কন্যা খাটি আছে এইটোৰ কাৰণে আপোনাৰ এইটো জেগা নিদিয়ক বেলেগ জেগা আপোনাৰ অভাৰ ব্ৰিজ বা আণ্ডাৰগ্ৰাউণ্ড বা সোনকালে কৰি দিয়ক বুলি মই আপত্তি কৰিছোঁ বাৰ আৰু এইটোতো যেনে এইটো 2টা পোষ্ট খুলি দিলেও আমি মানুহটো পাৰ কৰিব পাৰে এইটো বৰ্তমান মানুহটো পাৰ কৰিব নোৱাৰি আমি ৰেল কোম্পানীক বাৰ আপত্তি কৰি আছোঁ আমি এইফালে এটা পোষ্ট এইফালে এটা পোষ্টটো সোনকালে আপোনাক খুলি পেলাই ৰাইজৰ কাৰণে সুবিধা দিয়ক আমি চাইকেলো পাৰ কৰিব নোৱাৰে বাইকো পাৰ কৰিব নোৱাৰে মানুহটো পাৰ কৰিব নোৱাৰে এইফালে স্কুল আছে আপোনাৰ ডিফুৰ পৰা আপোনাৰ মাষ্টৰ সিহঁতে আহে ইয়াতে বাইক ৰখাই পেলাই আপোনাৰ 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে সিহঁতেও কষ্ট পায় আপোনাৰ সময়ত স্কুল নাপায় সিহঁতেও আৰু ষ্টুডেণ্ট এইফালে পৰা আহে কিবা গাঁৱৰ পৰা আহে আপোনাৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ ইয়াতে চাইকেলটো থৈ এইফালে খোজকাঢ়ি যাব লাগে আৰু 1 কিলোমিটাৰ 2 কিলোমিটাৰ এইটোতো অলপ চিন্তা কৰিবলগীয়া আছিল কিন্তু চৰকাৰে এইটো চিন্তা কৰা নাই কিন্তু আমি বাৰ মানে আপত্তি কৰি আছে সিহঁতে সোনকালে এইটো অলপ চিন্তা কৰি ৰাইজৰ কাৰণে অলপ সুবিধা দিয়ক বাৰ মই অনুৰোধ কৰিছোঁ ইমানখিনি কৈ মই সামৰি মাৰিছোঁ নমস্কাৰ দেশত অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে বৰলাংফেৰ ৰাইজে কিন্তু তেওঁলোকৰ অহা যোৱা যি ভাল ব্যৱস্থা নথকাৰ কাৰণে আজি তেওঁলোকে এনেধৰণে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক তেওঁলোকে এনেধৰণে ৰাইজে ওলাই আহি তেওঁলোকে দাবী কৰিবলগীয়া হৈছে তেওঁলোকে কিন্তু এনেকুৱা খুব দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে কিন্তু বৰলাংফেৰ ৰাইজে আজি পৰ্যন্ত যি অহা যোৱা সুচল ব্যৱস্থা অৰ্থাৎ যি ভাল ব্যৱস্থা কৰি নিদিয়াৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ইয়াত বিভিন্ন ৰাইজ আছে আচলতে তেওঁলোকে ওলাই আহিছে তেওঁলোকে যাতায়াতৰ যি ইয়াত বন্ধ কৰি দিয়াৰ কাৰণে আচলতে আমি ক'ব লাগিব কেইবাদিনৰ আগতে আচলতে এই যি খুঁটা আপোনালোকে দেখিছে এই খুঁটাখিনি নাছিলে কিন্তু বিগত সময় ইয়াত বাইক আৰোহী এজনক ইয়াত ট্ৰেইন এটাই খুন্দিয়াই দিয়াৰ কাৰণে তেওঁলোকে ৰেলৱে ডিপাৰ্টমেণ্টে তেওঁলোকে ইয়াত বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু আচলতে এইটো বন্ধ কৰি দিলে যে এক্সিডেণ্টটো বন্ধ হ'ব নেকি বা বৰলাংফেৰ ৰাইজে সুবিধা হ'ব নেকি এই কথাটোত তেওঁলোকে উপলব্ধি কৰিব লাগিছিল বুলি ইয়াত ৰাইজে বিভিন্ন সময়ত মত প্ৰকাশ কৰি আছে মই স্থানীয় ৰাইজ আছে আপোনাৰ পৰা মই জানিব বিচাৰিম আচলতে আপোনালোকে ইয়াত বহু দিনৰ পৰা আছে আৰু আপোনালোকে বেমাৰ আজাৰ হওক বা অহা যোৱা হওক বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা স্কুলীয়া ল'ৰা ছোৱালী হওক এই যি ৰেলৱে ট্ৰেকৰ যাতায়াত মানে ভাল ব্যৱস্থা নথকাৰ কাৰণে আপোনালোকৰ অসুবিধা হৈছে নহয় জানো আপোনালোকৰ অসুবিধাৰ বিষয়ে অলপ ক'ব নেকি কেনেধৰণৰ অসুবিধা হয় আপোনালোকৰ অসুবিধা যোৱা কাৰণে বহুত असुविधा है आप हिंदी से बोल सकते हैं दो हेलो जो साइड हम लोग का 2 साइड है एक साइड में मेजॉरिटी बस्ती बेसी है दूसरे साइड में स्कूल है सिविल हॉस्पिटल है बैंक है दोनों साइड में अप डाउन करने में असुविधा होता है इसके लिए हमें ओवर ब्रिज या अंडरग्राउंड ब्रिज तो लगेगा हम लोग यहाँ पे आके पता चला है कि आप लोग बोरलांगफेर इस साइड में जो रेलवे ट्रैक है इस साइड में 30 विलेजेस ज़्यादा विलेजेस है ना तो इस तरफ आज तक भी एम्बुलेंस एक भी नहीं गया है ऐसे हम लोग को सुनने को मिला है उसके बारे में क्या बोलेंगे आप ये सच है और रेल गेट होने के कारण ब्लैक साइड में जो सुविधा होता है ये पब्लिक का वो नहीं मिल रहा है
रेलवे ट्रैक में जब आदमी लोग यहाँ पे क्रॉसिंग होता है तो रेल भी आ जाता है कभी कभी, तो रात को या शाम को कभी कभी एक्सीडेंट बहुत होता है, इसे सुनने को मिला है। तो एक्सीडेंट के रिगार्डिंग आप क्या बोलना चाहेंगे? एक्सीडेंट तो कभी काल हो ही जाता है, ऐसे आदमी का असुविधा होने से एक्सीडेंट हो भी सकता है। उसका दोषी किसको मानते हैं आप लोग? ऐसे तो पब्लिक का भी दोषी है और रेल भी दोषी है, दोनों है। ठीक है, अगर गवर्नमेंट लोग अगर यहाँ पे जो अपडाउन करने के लिए अगर अच्छा से जो व्यवस्था करने से तो वो एक्सीडेंट नहीं होंगे। हाँ, उसके बारे में क्या बोलेंगे आप? ये तो हम लोग को सुविधा होने से ही एक्सीडेंट नहीं होगा। ठीक है। और गांव का यहाँ बहुत सारा आदमी है, वो लोग 30 विलेजेस से आके आज उन लोग का जो रास्ता यहाँ पे क्लोज करके रखा है, उसके रिगार्डिंग उन लोग यहाँ पे मीडिया से फेस करने के लिए आए हैं। तो मैं बात करना चाहूँगा मोर লগত আছে ইয়াত আসলতে বৰলাংফেৰ ৰাইজে তেওঁলোকে বিভিন্ন সময়ত বহুত ধৰণৰ অসুবিধা তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে। নাংলিফানিলি কাৰ্বি পেঞ্চি চিংকিং তুং আথেমাদা কাৰ্বি আংলং অটোনমাস কাউন্সিল আলং কেলিতুম কেথে কিদিং আতুম ব্লতাং তেলিতুম কাৰ্বি আতুম সিদদি লাসি পিনিয়ারনি অমৃত মহোৎসব ডেট আলং কাতালন বমা পরহুত আন্তা পিনি ডাক কাৰ্বি আংলং আলং রিয়ালং কেদো ডাক আদুই হয় পুসি পুনাং কক বৰলাংফেৰ আৰাৰাতুম ৰং থম কেপ সসে আরং আৰাৰাতুম পিনিয়ারনি আন্তা ডাক এম্বুলেন্স ইহুমান্তা দামলং le pilang la puparai ke ambulance ihum da theklong lelang lake ning duk meme alam athema Karbi Anglong autonomous council kelong non ke dak non ke ningkan pharu se ke plain tu populai litum pudeta henone la sila bangso atwar alang litum mesen pen dak nangki pipeda da jongnang litum akisung apathang nang litum kupilo pui jinangli la bangso akisung lage theta na kisung inglo athe nal tum tano dak theklong lo jo parai harai ka checkup mohejong ta train hum da dami gelo lasi lapuson train ke bang apor hot pulo tenil tum sangnang ulada ba is osomar ba nil tum aprang bihek pen stami daksi school don bomlo daksi nil tum dake thege dinglo lada nil tum school nang don hota train sangkok po train room sinil tum kilut nang lalo he train room sinil tum kilut nang ape sangkok ka train room pen kilut sina tum ke parnang titi lasi ha parai sunil tum school ki don longji lapuson hot ke theta na ka siksak nil tum chetong nang lapuson apor hot ahot pen ke train ta ke dami phan ka sik ta du lapuson hot nil tum ta ne ka fere therik nang pa si nil tum ta ke parnang nang lo asila bangso joy kya war sai nangki piji phan ilitum langdam nang Karbi Anglong autonomous council long ilitum long CEM EM dolo bangpli MLA dolo MP nut dolo sitami pini arni anta Borlangfer ara phan ka jinso aveda rason si kethek ponlong dola sinali nanglihin pen kopisi puingtung la sobthak laso puthak nelihin pen pui bangala pulo hoitu alang litum ta development akam bang ke claim ulu mane bate ke claim ening ta aning ke hang ta dothulang mane poi first me labang song bong mata prabjin pen lanel tum non labang so level crossing ka siksak bang nang pajoy ke sonte dak rara tum ning samoji usinili mata Borlangfer rong thom kep so se ara tum ka cheleng je phan labang so atwar pen akaprek atwar dotulang ma akaprek doiglang dosi tame hala doctor sonak thak sing paik cheklo nang tum yong si langdami tenil tum ratu na paklang doni ji hal doctor hala PMGS wa atwar nang tum ke bang theklong ji labang so PMGS wa atwar lake non airport apartment dim ke thik pitang do pu hala dagan ka cheleng atwar ek lola la hello main road lo la so main road long tame hala doctor la son ji kang pai chek do asila bangso prabjin pen jong sila bangso kangkir cek atwar jong si nang tho pipe la pen kaprek awar sai nang pipon pe plotang te nang litum dak rong thom ke barar rotum ke so ka chelang school ki duno somara tum pen cheng lok dok we kisung ke la so atwar pen ka cheleng po posi thepika kisung dokok pokedi kalang lo kalang lasi ke pajutsi nang litum Karbi Anglong autonomous council pen department railway department phan kupilo chuning kang tung ke lalo nil tum radhin pen chuning kang tung bang la puiglo prabjin pen lanil tum phan alternative abar sai nangklem pinang po hoi underground ma dak lamding long hala nodi par padim du hala dakta underground sikaselam lapuson underground dona selam PG ma flyover dona selam PG ma la prabjin pen lama nang semar piasonte ratum akasik sak kedu kisung lahai anta mane jok po pusinil tum neng chithelo
tor churu lo ahok lo labangso atwar nang le tum theklong lo labangso atwar jong se dak inkir check lo tangte cycle kali dak munit anta ke parja phanon ma ke kisung dokok lo athema labangso isi labang ke warning asalo mate department men sinang kang kailo posim mojong si kopine labangso atwar inkir check men naka che lengnang pok ajok kopine kisung dokok lo tangte adai ke komat lo adai ke methang si chenang kok po la sila puson sung se aphang jong se karbeng lo autonomous council penisi mesena bar sai pipon son tai posi dagrom thomkep so se borlang phera long ke do arada tum ka choning ripon pado la se ke bang jilang apor hot labangso aputhak karbeng lo autonomous council la pen railway department atum koan si RD NJima la pen koan si borlang phera arada phan ka ching hon dojima la ke moili tuma phan apor se than po tangte pinia bang ke lansin nang li tuma phan birtanang wan pithek chalo kadawei phan ta kurwang thu dome thakme